আমি যি বাৰে বাৰে মুখেৰে কওঁ সেয়াই আমি হৈ যাওঁ কাৰণ আমি যি নিজকে কওঁ সেয়াই আমাৰ সাবকনচিয়াস মাইণ্ডে একচেপ্ট কৰি লয় আৰু তাৰ একৰ্ডিংলি আমাৰ সাবকনচিয়াস মাইণ্ডে কাম কৰে আমি যি নিজকে কওঁ তাকে আমি এফাৰ্মেশ্যন বুলি কওঁ আৰু এফাৰ্মেশ্যন আটাইতকৈ ডাঙৰ টুল হয় নিজকে চেঞ্জ কৰিবৰ বাবে নিজৰ মাইণ্ডক কণ্ট্ৰল কৰিবৰ বাবে এফাৰ্মেশ্যনৰ বাহিৰে এই পৃথিৱীত আন একোৱেই নাই এই এফাৰ্মেশ্যনে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে আজি মই আপোনাক এই ভিডিঅ'ৰ জৰিয়তে এনে টিপছ ক'বলৈ ওলাইছোঁ যাক আপুনি যদি 21 দিনলৈ কৰে তেতিয়া আপোনাৰ জীৱন সম্পূৰ্ণভাৱে সলনি হৈ যাব আপুনি বেছিকৈ সুখী হ'ব আপোনাৰ মাইণ্ডছেট সম্পূৰ্ণৰূপে চেঞ্জ হৈ যাব আপোনাৰ ব্যৱহাৰ আৰু আপোনাৰ এটিটিউডত এটা ডাঙৰ পৰিৱৰ্তন আহিব আপোনাৰ টেনশ্যন ডিপ্ৰেশ্যন নেগেটিভিটি সকলো শেষ হৈ যাব আপুনি আজিৰ তাৰিখ আৰু 21 দিনৰ পাছৰ তাৰিখ নোট কৰি লওক আৰু ডিফাৰেণ্ট 21 দিনত যাব আপোনাৰ মাজত কি কি চেঞ্জেছ আহিলে মইতো মোৰ আপোনাৰ সৈতে কিছুমান চৰ্ত আছে আপুনি মোৰ সৈতে এফাৰ্মেশ্যনবোৰ আহৰাব পাৰে অথবা মাতো শুনি অনুভৱ কৰিব পাৰে এই একেবাৰে শান্তমনে কৰিব লাগিব আৰু যিবোৰ আমি নিজকে কম তাক ইমাজিন কৰিব বা ফিল কৰিব ফৰ এক্সাম্পল যেতিয়া আপুনি এফাৰ্মেশ্যনত ক'ব মই হেপী সুখী তেতিয়া আপুনি আনন্দক ফিল কৰিব নিজকে আনন্দ স্ফূৰ্তি থকা দেখিব যেতিয়া আপুনি বাৰে বাৰে নিজকে মই সুখী বুলি কৈ থাকিব তেতিয়া আপোনাৰ সাবকনচিয়াস মাইণ্ডে একচেপ্ট কৰি ল'ব যে আপুনি সুখী আৰু কিছুদিনৰ পিছত আপোনাৰ সাবকনচিয়াস মাইণ্ডত এয়া প্ৰগ্ৰাম হৈ যাব আৰু সি একচুৱেলত মানি ল'ব যে আপুনি সুখী এফাৰ্মেশ্যনৰ ওপৰত এতিয়ালৈকে বহুতো ৰিচাৰ্চ হৈছে যদি আপুনি বিচাৰে তেন্তে গুগলত চাব পাৰে ইউটিউবত এফাৰ্মেশ্যনৰ ওপৰত অলৰেডি বহুতো ভিডিঅ' বনোৱা হৈছে তাৰ কিছুমান সম্পূৰ্ণ ইংলিছত আছে আৰু কিছুমান সম্পূৰ্ণ হিন্দীত আছে কিন্তু সেইবোৰ এনে কিছুমান শব্দ ইউজ কৰিছে যাক আমি ডেইলি লাইফত কেতিয়াও ইউজ নকৰোঁ সেয়ে মই একেবাৰে চিম্পল ভাষাত এফাৰ্মেশ্যনক তৈয়াৰ কৰিছোঁ তেতিয়া আহক আমি এফাৰ্মেশ্যনক আৰম্ভ কৰোঁ কিন্তু এফাৰ্মেশ্যনক আৰম্ভ কৰাৰ আগতে আপুনি 2-3 বাৰ দীঘল উশাহ লওক আৰু অনুভৱ কৰক মোৰ ভিতৰলৈ অহা প্ৰতিটো উশাহ মোৰ আত্মবিশ্বাস বঢ়াইছে আৰু বাহিৰলৈ যোৱা সকলো উশাহ মোৰ ভিতৰত থকা নেগেটিভিটিবোৰ বাহিৰ কৰিছে যাৰ বাবে মোৰ মন সম্পূৰ্ণৰূপে শান্ত হৈ পৰিছে মই সেই সকলো বস্তুলৈ ধন্যবাদ জনাইছোঁ যাৰ বাবে মই উশাহ ল'ব পাৰিছোঁ মই গ্ৰেটফুল যে মই চকু পালোঁ যাৰ দ্বাৰা মই এই সুন্দৰ পৃথিৱীখন চাব পাৰিছোঁ ইমান সুন্দৰ মানুহক ইমান ধুনীয়া প্ৰকৃতিক সুন্দৰ পৃথিৱীক ইমান সুন্দৰ বিশ্ব ব্ৰহ্মাণ্ডক চাব পাৰিছোঁ মই ধন্যবাদ কৰিছোঁ সেই ভগৱানৰ যোনে মোক ক্ষমতা দিলে যে মই খোজকাঢ়িব আৰু দৌৰিব পাৰিছোঁ এই পৃথিৱীৰ এনে কিমান লোক আছে যি খোজকাঢ়িব নোৱাৰে কিন্তু মোক ঈশ্বৰে সেই সক্ষমতা দিলে মই সম্পূৰ্ণ মনেৰে ভগৱানক ধন্যবাদ জনাইছোঁ মোৰ সৈতে যি হৈছে সকলো ভালৰ কাৰণে হৈছে মই স্বাগতম জনাইছোঁ আজিৰ এই দিনটোৰ আৰু আজিৰ দিনটো মোৰ জীৱনত আটাইতকৈ ভাল দিনৰ ভিতৰত এটা বনাম মই মোৰ জীৱনক লৈ বহুত সুখী আৰু মই লাইফত বহুত এনজয় কৰিছোঁ মই মাথো পজিটিভহে ভাবোঁ মই প্ৰতিদিনে এক্সাৰচাইজ কৰোঁ যাতে গোটেই দিনটো এনাৰ্জিৰে থাকিব পাৰোঁ মোৰ ভিতৰত বহুত এনাৰ্জি আছে যি এনাৰ্জিক মই মাথো ভাল কামৰ বাবে ইউজ কৰোঁ মই এজন চেম্পিয়ন হওঁ জানি আৰু নাজানি যিসকলে মোৰ মনত আঘাত দিলে আজি মই সকলোকে ক্ষমা কৰিছোঁ মই বহুত ইণ্টেলিজেণ্ট হওঁ মই যি কৰোঁ তাক সম্পূৰ্ণ বিশ্বাসেৰে কৰোঁ আৰু সম্পূৰ্ণ মনেৰে কৰোঁ মই এজন পৰিশ্ৰমী মানুহ মই পৰিশ্ৰম কৰি ভাল পাওঁ মই সকলো কৰিব পাৰোঁ ঈশ্বৰ মোৰ সৈতে সদায় থাকে মই নমন কৰিছোঁ সেই পিতৃ মাতৃয়ে যোনে মোক জন্ম দিলে আজি মই কিবা ভাল কৰিম কিবা ভাল শুনিম আৰু কিবা ভাল চাম মোৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ সেই সকলো কৰিম যি কৰিবলগীয়া হয় মোৰ মন সম্পূৰ্ণৰূপে শান্ত মোৰ ভিতৰত বহুত এনাৰ্জি আছে মই মোৰ জীৱনক আৰু নিজকে বহুত ভাল পাওঁ মই সেই ব্যক্তিজনক ভাল পাওঁ যাক মই সদায় আইনাত দেখোঁ মই ভিতৰত মটিভেট ফিল কৰিছোঁ আজি মই এনে কিবা কৰিম যাক মই আজিলৈকে কেতিয়াও কৰা নাই মই বিপৰীত পৰিস্থিতিত বহুত শান্তিৰে কাম লওঁ মই নিজৰ জীৱনক কেতিয়াও খং নকৰোঁ টেনশ্যন নলওঁ মই এজন শক্তিশালী ব্যক্তি আৰু হাঁহি মাতি থকা ব্যক্তি হওঁ মই সকলো মানুহৰ সৈতে আনন্দত থাকোঁ মোৰ চেহেৰাত প্ৰতি মুহূৰ্ততে এটা মৰম লগা স্মাইল থাকে আৰু মোৰ চেহেৰাৰ সৌন্দৰ্য দিনে দিনে বাঢ়ি গৈ আছে মোৰ ফিউচাৰ বহুত ব্ৰাইট হ'ব মই বহুত ধনী হ'বলৈ গৈ আছোঁ মই প্ৰেম আৰু সুখ বিতৰণ কৰোঁ মই মোৰ প্ৰতিটো ভুলৰ পৰা শিকি আছোঁ মোৰ বাবে সকলো দিন এটি উপহাৰ হয় যি মোক সুন্দৰ ভৱিষ্যতৰ পৰা লৈ গৈ আছে মই এজন আকৰ্ষণীয় ব্যক্তি হ'ম আৰু মই বহুত বিশ্বাসী মানুহ হ'ম
মই এটা চুম্বকৰ দৰে যি কেৱল ভাল বস্তুকে আকৰ্ষণ কৰোঁ নিজৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে মই যি কৰিছোঁ সেয়া সঠিক হয় আৰু মই যি কৰি আছোঁ ইয়াত ব্ৰহ্মাণ্ড মোৰ লগত আছে মই এই সমগ্ৰ পৃথিৱীত ইউনিক হওঁ যিকোনো পৰিস্থিতিতে মই মাথো পজিটিভ বস্তুকে নিজৰ প্ৰকাশত ৰাখোঁ মই মোৰ লক্ষ্যক প্ৰাপ্ত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছোঁ মই ছ'চাইটিত এজন ৰেছপেক্টেড ব্যক্তি হওঁ মই সকলো ব্যক্তিক ৰেছপেক্ট কৰোঁ কাৰণ সকলো ব্যক্তিতে ঈশ্বৰ বিৰাজমান হৈ আছে মই জীৱনত বহু কিবা শিকিব বিচাৰোঁ আৰু অতি সোনকালে মোৰ সকলো সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল এতিয়া মোৰ প্ৰকাশ মাত্ৰ যি হ'বলগীয়া আছে আৰু যি হৈ আছে তাতহে আছে মই সম্পূৰ্ণৰূপে এক্টিভ হওঁ আৰু সচেতন হওঁ মোৰ দৰে ব্যক্তি এই সমগ্ৰ সংসাৰত আৰু কোনো নাই মই শক্তিশালী আৰু সৰ্বশক্তিমান হওঁ মই ফিজিকেলি আৰু ইম'চনেলি বহুত ষ্ট্ৰং হওঁ এই আছিল বহু কষ্টৰে তৈয়াৰ কৰা মোৰ কিছুমান এফাৰ্মেশ্যন আপুনি নিজে তৈয়াৰ কৰি ইয়াক প্ৰেক্টিছ কৰিব পাৰে বা এই ভিডিঅ'খন চাইও ডেইলি এফাৰ্মেশ্যন কৰিব পাৰে তেতিয়া ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিলোঁ যে আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক আপোনাৰ যি সপোন আছে সেয়া অতি শীঘ্ৰেই পূৰণ হওক ধন্যবাদ